আমি ক'ত যাম? আমি ফুৰিব যাম। আৰু তাৰ পিছত ফুৰি অহাৰ পিছত ক'ত যাম? আমি মামাহঁতৰ তাতে যাম। আৰু মামাহঁতৰ তাতে যাই কি কৰিবা? খেলিম। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, ময়ো ভালেই আছোঁ। যোৱাকালি আমি বাইদেউহঁতৰ ঘৰত আহিলোঁ। জানেই ভেকেশ্যন চলি আছে, স্কুল বন্ধ। ভাগিনীজনী আছে সৰুবাৰ, চ' তাই আমাৰ ঘৰত যাব বিচাৰিছে, মামাহঁতৰ ঘৰত। আৰু নতুন নতুন মামী পাইছে, চ' ভাল পায় আৰু। আমি আৰু ভাবিলোঁ আজি মানে ছানডে, আমি যোৱাকালি সি অফিচৰ পৰা অহাৰ পিছত আমি আহিলোঁ। আহি পালোঁ আৰু তাৰপিছত আজি ছানডে যেতিয়া ভিনদেউৰো অফিচ বন্ধ, আমি ফুৰিব যাব ওলাইছোঁ। আৰু ক'ত যাম আৰু কি কৰোঁ আপোনালোকৰ লগত দেখাম ভাবিছোঁ। চাওক না কি ধুনীয়া পৰিৱেশ, বাইদেউহঁতে ইমান ধুনীয়া পৰিৱেশৰ মাজত আছে, গুৱাহাটীৰ মাজমজিয়াত মানে এই ঠাইখিনি। ভিনদেউ কওকচোন, আপোনালোকে কোনখিনি ঠাই থাকে? এইখিনি আপোনাৰ লোকেশ্যনটো হ'ল APR ট্ৰেইনিং স্কুল জালুকবাৰী, গুৱাহাটী ইউনিভাৰ্চিটিৰ বেক চাইডত হয়। APR ট্ৰেইনিং স্কুল জালুকবাৰী। নমস্কাৰ। আমি আজি ফুৰিব যাব ওলাইছোঁ না? আৰু নন ক'ত গ'ল? নন হাই কৈ দিয়া। হাই। আমি ক'ত যাম? আমি ফুৰিব যাম। আৰু তাৰ পিছত ফুৰি অহাৰ পিছত ক'ত যাম? আমি মামাহঁতৰ তাতে যাম। আৰু মামাহঁতৰ তাতে যাই কি কৰিবা? খেলিম। আৰু ডেন্স। তেনেহ'লে আমি দিনটো কি কৰোঁ আৰু ক'ত ফুৰিব যাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আমি একদম জামত ফচি গ'লোঁ। ভাগৰ লাগিছে বহি বহি। তাই গাড়ীত উঠিলে গা চা বেয়া লাগি যায়। বহুত গৰম, বহুত বেছি গৰম। লগতে আমি এয়া ফচি গৈছোঁ। চাওক, আচল ঠাইলৈকে এতিয়ালৈকে গৈয়ে পোৱা নাই। চ' গৈ আছোঁ। বতৰটো ডাৱৰীয়া যদিও বহুত বেছি গৰম। আমি আজি বশিষ্ঠ মন্দিৰ আহিছোঁ। ইয়াতে ভক্তৰ সমাগম পূৰা একদম বহুত মানুহ আহিছে। আমিও আহিছোঁ আৰু আজি বেছি গৰমো নাই। চ' ভিতৰত যাওঁ আৰু সেৱা কৰি লওঁ। আপোনালোকক দেখাই থাকিম কি কৰোঁ। বান্দৰটো ক'ত আছে নন? আমি এতিয়া ভিতৰত সোমাম আৰু এতিয়া কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আজি বতৰটোও ভাল, বতৰটো ঠাণ্ডা, মানুহ বহুত আছে। আমি গৈ আছোঁ আৰু ভিতৰত যাওঁ, সেৱা কৰি লওঁ। তাৰপিছত আপোনালোকক দেখাম ভিতৰৰ পৰিৱেশটো। ঠিক আছে। বশিষ্ঠ মন্দিৰ গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় 11 কিলোমিটাৰ আঁতৰত অৱস্থিত। আৰু এই বশিষ্ঠাশ্ৰম দেৱালয় অসমৰ গুৱাহাটী মহানগৰৰ দক্ষিণ পূবৰ সন্ধ্যাচল পাহাৰত আছে। আমি এতিয়া ভিতৰত সোমাইছোঁ, সেৱা কৰি লৈছোঁ। এনেকৈ চিৰিৰে যাব লাগিব। আমি গৈ আছোঁ। আহা নন, কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। আজি আমি বশিষ্ঠ মন্দিৰত আহিছোঁ।
বহুত ধুনীয়া ন? আহিব কোৱা, চবেই আহিব। আহিব ইয়াতে আৰু ইউটিউব চেনেলটো ভিডিঅ' লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আমি ইয়াতে সেৱা কৰি লৈ লওঁ আগতে, তাৰপিছত আপোনালোকক দেখাই থাকিম। আশ্ৰমত বনতে এটা শিৱ মন্দিৰ আছে আৰু এটা কাষতে গণেশ মন্দিৰো দেখা পোৱা গৈছে। ইয়াতে আহি বহুত ভাল লাগিছে আজি। আপোনালোকক পৰিৱেশটো দেখাই দিছোঁ। ইফালে কাম চলি আছে, সেইখিনি কাম কৰি আছে, একেবাৰে নতুনকৈ বনাই আছে চাগে। আহোম ৰজা ৰাজেশ্বৰ সিংহই এই স্থানতে ১৭৫১ খ্ৰীষ্টাব্দৰ পৰা ১৭৬৯ খ্ৰীষ্টাব্দৰ সময়ছোৱাত এক শিৱ মন্দিৰ নিৰ্মাণ কৰোৱাই আৰু আশ্ৰমলৈ ৮৩৫ বিঘা মাটি দান দিয়ে। এই মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল। কিংবদন্তি মতে এই আশ্ৰম মহৰ্ষি বশিষ্ঠই স্থাপন কৰিছিল আৰু এই আশ্ৰমৰ কাষেৰে এটি গংগা নামৰ জুৰি বৈ গৈছে। কালিকা পুৰাণৰ মতে এবাৰ ব্ৰহ্মাৰ পুত্ৰ বশিষ্ঠ মুনি নিমি ৰজাৰ শাপত দেহহীন হয় আৰু নিৰুপায় হৈ বশিষ্ঠ ব্ৰহ্মাৰ শৰণাপন্ন হোৱাত তেখেতৰ উপদেশ অনুসৰি সন্ধ্যাচল পাহাৰত বিষ্ণুক তপস্যা কৰিবলৈ আৰম্ভ কৰিছিল। আচ্ছা, নামিবা নে নাই পানী? নামিম না? নামিম ঠিকছে। আমিও এবাৰ আগৰ পিনেদি যাম, যাই পেলাই আমিও নামিম না সোনা? আমি ফুৰ্তি কৰিম। ঠাণ্ডা ঠাণ্ডা পানী, চব একদম গা চা ধুই আছে। আমিতো গা নুধো, ভৰিবিলাক ধুলো আৰু অলপ অলপ ঠাণ্ডা ঠাণ্ডা পানীৰে। ঠাণ্ডা ঠাণ্ডা পানী। তপস্যাত বিষ্ণু সন্তুষ্ট হয় আৰু বশিষ্ঠই সন্ধ্যাম, ললিতা আৰু কান্তা এই ত্ৰিধাৰা প্ৰবাহিত কৰি গংগাক নমাই আনে। ত্ৰিধাৰাৰ সংগমস্থলতে গা ধুই আৰু পানী খাই মুনিয়ে পূৰ্বৰূপ ঘূৰাই পায়। তেখেতৰ নামৰ পৰাই এই আশ্ৰমৰ নাম বশিষ্ঠাশ্ৰম হয় বুলি জনাজাত আছে।
মই বহুত সময়ৰ পৰা এটা বস্তু লক্ষ্য কৰিলোঁ যে এই নিগনিৰ মূৰ্তিটোৰ কাণত গৈ সকলো ভক্তই কিবা এটা কয়। এই দেখিয়ে মোৰো কিবা এটা ক'ব মন গ'ল। ময়ো কাণত গৈ কিবা মোৰ মনৰ এটা আশা ক'লোঁ আৰু ভাল লাগিলে। আপোনালোকেও যদি বশিষ্ঠ মন্দিৰলৈ আহে এনেদৰে কৈ চাবচোন। আৰু যোনে যোনে অলৰেডি আহিছে তেখেতসকলে কৈছেনে নাই মোক কমেণ্টত জনাবচোন। আমাৰ চব হৈ গ'ল ন? আমি বহুত মস্তি কৰিলোঁ পানীত আৰু বহুত ধুনীয়া ধুনীয়া জাগা চালোঁ আৰু ধুনীয়া ধুনীয়া জাগাত গ'লোঁ আৰু বহুত পানীৰ লগত ভাল লাগিল আৰু পানীৰ লগত খেলিলোঁ, ফটো উঠিলোঁ আৰু ডেন্স কৰিলোঁ, ৰিলছ বনালোঁ। ডেন্স কৰিছোঁ। আমাৰ এতিয়া মন্দিৰ দৰ্শন কৰা হৈ গ'ল। বহুত ভাল লাগিলে ইয়াতে আৰু ঠাণ্ডা ঠাণ্ডা একদম পানী, তাতে অলপমান ভিডিঅ' বনালোঁ, লগতে ৰিলছো বনালোঁ। বা কেনেকুৱা লাগিল? বহুত ভাল লাগিল, একদম বহুত এনজয় কৰিলোঁ আমি। এতিয়া আমি ইয়াৰ পৰা ওলালোঁ, মানে ওলামেই আৰু। বৈদ্য ভাল লাগিলে। কেনেকুৱা লাগিছে? বৈদ্য ভাল লাগে। বৈদ্য ভাল লাগিছে বোলে ফিনিছ। আমাৰো বৈদ্য ভাল লাগছে ন? তেনেহ'লে আমি ইয়াৰ পৰা ওলাই লওঁ বলক। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। বহুত গৰম লাগিছে বোলে। তুমি কি খাবা এতিয়া? মাজা খাব তাই। বহুত বোলে গৰম লাগিছে। চ' আমি গাড়ীত বহি এতিয়া মাজা খাই লওঁ। কি কৰিছা? এইয়া বাই মোক আইচক্ৰীম দিছে। আমি এতিয়া আইচক্ৰীম খাম। ন তোমাৰ ফেভৰেট না আইচক্ৰীম? আমি আইচক্ৰীম খাই লওঁ। আইচক্ৰীম খাওঁ দে ৰাইজ। আমি খাই লওঁ আইচক্ৰীম। বহুত বেছি গৰম লাগিছে, বহুত বেছি গৰম। তুমি কেনেকৈ আইচক্ৰীম খাই আছা চাওঁ। আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিলোঁ। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।